নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে নতুন এটা ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। এয়া আছোঁ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং শিলৰ সাঁকো বৰনামঘৰত। যিহেতু আজি ৰাস আছে, সেইকাৰণে ৰাতিপুৱাই সময়খিনি এনেকৈ চাকি বন্তিৰে ৰাইজে বৰ ধুনীয়াকৈ মানে উৎসৱমুখৰ পৰিৱেশ কৰি তুলিছে। আমিও আহিলোঁ, চাকি বন্তি জ্বলালোঁ। আচলতে ৰাস মহোৎসৱটো এনেকুৱা এটা উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। ই এটা সম্পূৰ্ণভাৱে ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপিত হয়। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই ৰাস উৎসৱৰ আৰম্ভণি হোৱা বুলি গম পোৱা যায়। আৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কেলিগোপাল নাটখনকেই অসমৰ ৰাস উৎসৱৰ মূল ভেটি বুলিও কোৱা হয়। আপোনালোকক ইয়াৰ পাছত মই ৰাতি হোৱা যিখিনি ৰাসলীলাৰ সেয়া দেখুৱাম। Ah,
এই এই গণপতি কৃষ্ণ দেবর দাদাবাড়ি Besok. Tại sao trời ơi, thầy cò